প্ৰতিৰক্ষা মন্ত্ৰালয়ক ক্ষতিপূৰণৰ নিৰ্দেশ ক্ষতিপূৰণ দিব লাগিব যোৰহাট ৰৰৈয়াৰ সুৰজিৎ গগৈ সেনা বাহিনীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশে লজ্জানত কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ক প্ৰমাণ কৰি দিছে উত্তৰ পূবত ক্ষমতাৰ অপব্যৱহাৰ কৰিছে ভাৰতীয় সেনা বাহিনীয়ে 6 বছৰ পূৰ্বৰ এটা ঘটনা 20 ডিচেম্বৰ 2011 যোৰহাট ৰৰৈয়াৰ সুৰজিৎ গগৈ নামৰ এইজন লোকৰ ঘৰত চলিছিল সেনাৰ অভিযান ডিমাপুৰস্থিত সেনা বাহিনীৰ 3 কৰৰ কেপ্টেইন ৰবিনা কৌৰৰ নেতৃত্বত ৰহস্যজনকভাৱে উগ্ৰপন্থী বিৰোধী অভিযান চলাইছিল মুখ ঢাকি অহা সেনা বাহিনীৰ এটা দলে 2011 চনৰ 20 ডিচেম্বৰৰ নিশা সুৰজিৎ গগৈ পিছফালৰ এইখন দৰ্জা ভাঙিয়ে ডিমাপুৰৰ পৰা অহা সেনা বাহিনীৰ দলটোৱে ডকাইতি সংঘটিত কৰিছিল আৰু উক্ত নিশা এই অভিযানৰ বিষয়ে স্থানীয় প্ৰশাসন তথা স্থানীয় আৰক্ষীকো সেনা বাহিনী দলটোৱে অৱগত কৰা নাছিল আৰু তাৰ বাবে শেহতীয়াকৈ ন্যায়ালয়ৰ ৰুখত পৰিব লগা হৈছে খুদ প্ৰতিৰক্ষা মন্ত্ৰালয় যোৰহাট আৰক্ষীৰ অজ্ঞাতে মুখত কাপোৰ বান্ধি অহা সেনা বাহিনীৰ দলটোৱে সুৰজিৎ গগৈ ঘৰত নাপাই লুটি নিছিল সোণৰ অলংকাৰ মোবাইল ফোন এটি অনুজ্ঞাপত্ৰ থকা পিস্তলকে ধৰি বহু সামগ্ৰী 6 বছৰ আগতে 20 ডিচেম্বৰ 2011 তাৰিখে যিটো মোৰ ঘৰত ডিমাপুৰ 3 কৰিব অহা CICU ৰবিনা কৌৰকী নেতৃত্বত অহা এটা দলে মোৰ ওপৰত যি ডকাইতি কাণ্ড কৰিলে 6 বছৰ পাছত যোৱা 1 ফেব্ৰুৱাৰী এক নিৰ্দেশ যোগে উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ দিছে যে 1 লাখ টকা ক্ষতিপূৰণ দিব লাগে আৰু কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে সামৰিক বাহিনী এই ঘটনাৰ ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছিল তদানীন্তন যোৰহাটৰ আৰক্ষী অধীক্ষক সঞ্জুক্তা পৰাশৰে যোৰহাট আৰক্ষীয়ে ডিমাপুৰৰ সেনা চাউনিৰ পৰা লুটি নিয়া কিছু সামগ্ৰী উদ্ধাৰো কৰিছিল সেনা বাহিনীৰ এই ডকাইতি কাণ্ড সন্দৰ্ভত সুৰজিৎ গগৈ দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে সেনা বাহিনীৰ বিৰুদ্ধে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে সুৰজিৎ গগৈৰ পৰিয়ালক 1 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ লগতে সিভিল কোৰ্টৰ জৰিয়তে অন্য সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰি গগৈ ক্ষতিপূৰণ আদায় ল'বলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ঐতিহাসিক ৰায়দান ইতিমধ্যে কৰিছে তাত ভুক্তভোগী পৰিয়ালক 1 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দিহা কৰিছে লগতে যি কেছ এণ্ড জুৱেলাৰী প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ভাৰত চৰকাৰক আৰু যিখিনি তেওঁলোক কেছ আৰু জুৱেলাৰী তেওঁ লৈ গৈছিলে এই ক্ষেত্ৰত এক উচিত ক্ষতিপূৰণৰ কাৰণে গোচৰ তৰিবৰ কাৰণে যোৰহাটৰ আদালতত তাৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে এই ঘটনাৰ বাবে প্ৰাক্তন চিফ অফ দ্য আৰ্মি ষ্টাফ তথা 3 কৰৰ তদানীন্তন GOC লেফটেনেণ্ট জেনেৰেল দলবীৰ সিং সুহাগেও বিভাগীয় ব্যৱস্থাৰ সন্মুখীন হ'ব লগা হৈছিল যোৰহাটৰ পৰা কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট